নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম জিএনএম এণ্ড বিএছচি নাৰ্ছিঙৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত যদি আপোনালোকে আবেদন জনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। অনলি ফিমেল কেণ্ডিডেটেহে এই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ নেম অফ কোৰ্চ হৈছে জিএনএম হয়। ইয়াত আপোনালোকৰ টোটেল সিট 30টা আছে। ইয়াৰে বন্ধুসকল আনৰিজাৰ্ভড 14টা ভেকেন্সি আছে। ইডব্লিউএছত আপোনালোকৰ 3টা ভেকেন্সি আছে। এছচিত 2টা সিট আছে। এছটিত আপোনালোকৰ 3টা সিট আছে। ওবিচিত 8টা সিট আছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব বিচাৰে জিএনএম নাৰ্ছিঙত আপোনালোকে 3 বছৰ পঢ়িব লাগিব। বন্ধুসকল, আপোনালোকে এন্ট্ৰেন্স দিব লাগিব। যদি আপোনালোকে এন্ট্ৰেন্স পাছ কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত আসাম অইল স্কুল অফ নাৰ্ছিঙত পঢ়িব পাৰিব। বন্ধুসকল, আপোনালোকৰ 3 বছৰ কোৰ্চ হয়। ইয়াত আপোনালোকে 3 বছৰত কমপ্লিট কৰিব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব সায়েন্সত। আৰ্টছৰ কেণ্ডিডেট সকলো আবেদন জনাব পাৰিব। সায়েন্সত হ'লে আপোনালোকৰ প্ৰেফাৰেবল দিয়া আছে। ইয়াত আপোনালোকৰ ইংলিছত 40% থাকিব লাগিব, তেতিয়াহে আবেদন জনাব পাৰিব। লগতে আৰ্টছৰ কেণ্ডিডেট সকলে আপোনালোকৰ সাবজেক্টছ থাকিব লাগিব ইকনমিক, পলিটিকেল সায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফি এণ্ড আপোনালোকৰ ছচিয়লজি থাকিব লাগিব। চ' বন্ধুসকল, সেই সাবজেক্টখিনি যদি থাকে তেতিয়াহ'লে আৰ্টছৰ কেণ্ডিডেট সকলো ইয়াত অনলাইন জৰিয়তে জিএনএম নাৰ্ছিঙত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় আপোনালোকে ইয়াত দেখা পাব 17 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত আপোনালোকৰ এছচি এছটি কেণ্ডিডেট হ'লে 5 বছৰ ৰিলেক্সিবল দিয়া আছে। ওবিচি হ'লে আপোনালোকৰ 3 বছৰ ৰিলেক্সিবল দিয়া হৈছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে এনেদৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ ডকুমেণ্ট কি প্ৰয়োজন হ'ব। চ' বন্ধুসকল, ইয়াত আপোনালোকৰ তলত দিয়া ডকুমেণ্টবোৰ প্ৰয়োজন হ'ব। ইয়াৰে বন্ধুসকল 1 নম্বৰ হ'ল আপোনালোকৰ মেট্ৰিক পাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব, কিয়নো বন্ধুসকল আপোনালোকৰ ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। 2 নম্বৰ আপোনালোকৰ এছচি এছটি ওবিচি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। 3 নম্বৰ আপোনালোকৰ ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিট আপলোড দিব লাগিব। 4 নম্বৰ আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন আপলোড দিব লাগিব। 2023-24 বৰ্ষৰ হ'ব লাগিব, তেতিয়াহে ইয়াত আপোনালোকৰ এক্সেপশ্যনেল হ'ব। ইনকাম চাৰ্টিফিকেটখন যদি আপোনালোকে আপলোড কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আপোনালোকৰ এটা নোট কৰিব লাগিব। ইনকাম চাৰ্টিফিকেটখন আফটাৰ 1 এপ্ৰিল 2024 ভিতৰত ইছ্যু কৰা হ'ব লাগিব, তেতিয়াহে ইয়াত আপোনালোকে ইনকাম চাৰ্টিফিকেটখন আপলোড দিব পাৰিব। চ' বন্ধুসকল, যদি আপোনালোকে ইয়াৰ অনলাইনৰ ষ্টাৰ্টিং ডেট যদি চাবলৈ যায় অনলাইন ষ্টাৰ্টিং ডেট হৈছে 15 জুলাই 2024 তাৰিখৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ লাষ্ট ডেট হৈছে 15 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে।